ইয়াতে ভূটানৰ মানুহ আহে দেখিছে আপোনালোকে এখন ভূটানৰ গাড়ী হয় এই নাম্বাৰ প্লেটখন চাওক আৰু পৰা যিটো পৰিব লাগে খতম মোবাইল বহুত ৰিক্সত বনাইছোঁ ভিডিঅ'টো আজি আছে 9টা আৰু আমি গৈ আছোঁ এটা ধুনীয়া জেগাত আৰু মোৰ লগত এয়া ইপিনে আছে চাই লওক আপোনালোকে দোকানটোত দিছে আৰু মানে আমি যোৱা কথা আছিল 7টাতে কিন্তু দেৰি হ'ল কাৰণ ইয়াৰ কাৰণে ই আজি ৰেডি কৰিছে আৰু ৰাতিপুৱা কি কৰিছে ভাই আৰু ইয়াত গাইজ আমি 7টামানৰ পৰা পুৰা ফোন কৰিছোঁ ই ফোন ৰিচিভ কৰিছে 8টাত ফোন ৰিচিভ কৰি গা পা 9টাত ওলাইছে ডিউটিৰ পৰা লগ পাই আছোঁ ভিডিঅ'টোত চাই থাকক এটা বহুত ইণ্টাৰেষ্টিং কথা হ'ল আমি আহি থাকোঁতে তেল ডিপুত তেল ভৰাবলৈ গ'লোঁ কিন্তু তাতে জিপে নাই কেনেকুৱা ধৰণৰ কথা আপোনালোকে ভাবক আজিকালি ডিজিটেল যুগত তাৰমানে জিপে নাই কিনিবলৈ কি হ'ব এতিয়া আমি ক'ত ভৰাম তেলটো আকৌ আগত ভৰাই লওঁ আগত এতিয়া ভৰাব লাগিব আগৰ ফালে যাওঁ আগৰ ফালে কি পাৰোঁ কি নৰোঁ চাই লওঁ আপোনালোকে চাই লওক ঘৰত গৈ কিবা এটা খাব লাগিব কাৰণ ঘৰত একো খাই অহা নাছিলোঁ এয়া আমি এখন হোটেলত সোমালোঁ আৰু এইফালে পৰঠা অৰ্ডাৰ দিলোঁ এই গৰম গৰম পৰঠা ঠাণ্ডাৰ দিনত তেওঁক খাই লওঁ আগে হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি গৈ আছোঁ বুদ্ধিষ্ট মনেষ্ট্ৰী আপোনালোকে চাই যাব এটা ধুনীয়া জেগা হয় আৰু এতিয়া আমি পালোঁ আমিনগাঁৱৰ পৰা বেছি দূৰ নহয় 5 কিলোমিটাৰ বা 4 কিলোমিটাৰমান হ'ব আৰু মেইন ডেষ্টিনেশ্যন গৈ কিনে আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্ট জনাব তেতিয়াহ'লে ব'লক আমি মেইন ডেষ্টিনেশ্যন পোৱালৈ গৈ থাকোঁ আহি পালোঁ মেইন ডেষ্টিনেশ্যন এইখনে হৈছে বুদ্ধিষ্ট মনেষ্ট্ৰী আজি তাৰমানে ডাঙৰ গেটখনো খোলা আছে অন্যদিনাখন নাথাকে অন্যদিনাখন সৰু গেট এখন থাকে এইখন খোলাই থাকে আজি মানে ডাঙৰ গেটখনো খোলাই আছে ব'লক আমি ভিতৰৰ ফালে যাওঁ নে কি কয় বৰ্তমান আমি উঠি আছোঁ আপোনালোকে দেখিছে ইয়াতে মানে কাম চলি আছে ৰাস্তাৰ কাম এয়া ধুনীয়া ধুনীয়া আৰু এইফালে পিছফালে চাওকচোন এটা বস্তু দেখিছোঁ নিশ্চয় ইয়াতে ভূটানৰ মানুহ আহে দেখিছে আপোনালোকে এইখন ভূটানৰ গাড়ী হয় এই নাম্বাৰ প্লেটখন চাওক আৰু আমি বৰ্তমান ওপৰৰ ফালে গৈ আছোঁ অলপ মানে ভূটান ফিল আহিবও ধৰিছে ব'লক তেতিয়াহ'লে যাই কিনে দেখাই আছোঁ ওপৰত বুদ্ধৰ মূৰ্তিটো আছে আপোনালোকক দেখাই আছোঁ আহক আৰু মোৰ লগত আহি থাকক আপোনালোকে আপোনালোকে মোবাইলত মানে আপোনালোকে ভাবক মানে মোৰ লগত আপোনালোকে চাব আহিছে এইটো মই নহয় আপুনি বুলি ভাব এতিয়া ব'লক আমি ওপৰৰ ফালে যাওঁ নে কি কওঁ য়েছ একদম বঢ়িয়া ধুনীয়া প্লেচ হয় আপোনালোকে আহিব পাৰে এটা খাই যাব পাৰে আৰু এইখন বেলেগ জেগাত নাইতো আমাৰ গুৱাহাটীতে আছে এইখন আমি একদম লাডাখৰ ফিল পায় লাডাখ নহয় ভূটান ফিল পায় ওপৰৰ ফালে এটা বুদ্ধ মূৰ্তি আছে আমি উঠি আছোঁ উঠি মেইন ভিউ পইণ্ট পাম আৰু গৈ আছোঁ মূৰ্তিটোৰ কাষত এটা ধুনীয়া ভিউ পইণ্ট আছে আপোনালোকক দেখাইছোঁ আৰু আমাৰ দীপাংকৰ ডিকে ভাই কিবা কৈছে ভাগৰ লাগিছে বহুত একদম বহুত এই ভাগৰ লাগিব এই পাহাৰ বগাব লগা হৈছে বহুত ওখ উঠি আছোঁ বৰ্তমান ইয়াৰ পৰা তলৰ ফালে চালে মোৰ ভয় লাগে আৰু এই ভিডিঅ'টো আপোনালোকে চাব কি ধুনীয়া লাগিব আৰু আপোনালোকক মই ভিউটো দেখাই আছোঁ ওপৰৰ পৰা সেই ভিউটো চাই আপোনালোকে জনাব আৰু কেনেকুৱা লাগে দেখিছে মানে মোৰ পিছফালে আছে এইটো মূৰ্তিটো আপোনালোকে চাই লবে দেখাব নাপাবই দিও এনেকৈ দেখাই দিছোঁ অলপ আৰু বাকি সিনেমেটিক শ্বট আপোনালোকক দেখাইছোঁ অলপ আৰু বাকি ভিউ পইণ্টটো আপোনালোকক মই দেখাই আছোঁ চাওক
তলৰ ফালে এটা ভিউ পইণ্ট দেখাই আছোঁ চাই লওক কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব কমেণ্টত আৰু ইয়াৰ পৰা যিটো টুপুককৈ পৰিব লাগে খতম মোবাইল বহুত ৰিক্সত বনাইছোঁ ভিডিঅ'টো চাওক ভিউ পইণ্ট কি ধুনীয়া এইফালে চব কুঁৱলী পৰিছে আপোনালোকে নিশ্চয় দেখিছে সেইবোৰ কুঁৱলী আৰু ইমান ধুনীয়া প্লেচ আপোনালোকে দেখিছে মানে ভিডিঅ'টো যোনে যোনে চাইছে আৰু ফাৰ্ষ্টতে আপোনালোকে নিশ্চয় দেখিব কিমান ধুনীয়া প্লেচ আৰু ইয়াতে আহি কিনে এইবোৰ কৰিব নালাগে আপোনালোকে চাওক এইবোৰ R+B কোনবা বি এইগিলা কৰিলে ভাল নালাগে এইবোৰ লিখিব নালাগে যিহেতু এইটো আমাৰ টুৰিষ্টৰ কাৰণে ধুনীয়া জেগা হয় এইবোৰ লিখি আমি লেতেৰা কৰিব নালাগে দিয়ক যি হ'ল আৰু আপোনালোকে আহিব ইয়াতে বঢ়িয়া লাগে ধুনীয়া লাগে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়ালৈ বাই বাই ইয়াৰ পৰাই মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে তেতিয়ালৈ বাই বাই আমি যোৱা কথা আছিল 7টাতে আজি এটা ধুনীয়া জেগাত গৈ আছোঁ আৰু মোৰ লগত আজি গৈ আছে আমাৰ